वार्ल्ड हेरिटेज एरिया हायुङारि मानास हाग्रामायाव गान्दानि गोथै देहा मोननाय जादों। हायुङारि हाग्रामानि बुयाफारा रेन्जनि कालचार केम्पनि खाथियावनो बेरामजों थैनाय गान्दानि गोथै देहा मोनदों। गान्दानि गोथै देहा मोननाय गान्दानि गं, हाथाइ, आसुगुर बायदिफोरखौ मोननाय जाजोबदों। हाग्रा बिफाननि मावथिफ्रा फोरमायोदि गान्दाया सानबा सिगां खान्थि बायदि थैदों। बेखौ रावबो बुथाराखै होननानै मिथिदों फिल्ड डाइरेक्टर भैरब सिंह माधुर आरो CSD सुमन महापात्र बिथाङा। मख'जाथावदि पस्टमर्टम आनजादनि उनाव हाग्रा बिफाना खौरांगिरिफोरनो दिन्थियो गान्दानि गं, हाथाइ, आसुगुर बायदि। 2009 मायथाइयाव बाग्रि हाग्रा ओनसोलनिफ्राय हायुङारि मानास हाग्रामासिम लाबोनाय जादोंमोन गान्दाखौ। मख'नो गोनांदि थांनाय माखासे साननिफ्रायनो हायुङारि मानास हाग्रामायाव गान्दा, मैदेर, मोसा बायदि सुरां सिखारिया बुथारबोबाय थानायजों लोगोसे मोननै जायगायाव इनकाउन्टारनि जाथाय जाबोदों हायुङारि मानास हाग्रामायाव। जायखौ लानानै थाद'नाय गैयै सोमावसारनाय हाबाफारि लाबोगासिनो गुबुन गुबुन आफादफ्रा। हाग्रा बिफानाबो मानास हाग्राखौ रैखाथि होनो सान हर खामानि मावबाय थानायखौबो हाग्रा बिफाना फोरमायथिना होयो। 8:30 खबर पाइছো আমার রূপবী পরাজি হাতিপাটি হয়ে কে এটা রাইনৰ কাৰ্কাছ পোৱা হৈছে। তো আমি লগে লগে আমাৰ ৰেঞ্জ অফিচাৰ গৈছে, তাৰপিছত মই গৈছোঁ আৰু আমাৰ পিছফালে আমাৰ ফৰেষ্ট ভেটেনেৰী অফিচাৰ আৰু CSD ছাৰ আহিছে কোকৰাঝাৰৰ পৰা। আমি চাইটত গৈছোঁ, সবখিনি বস্তু আমাৰ হৰ্ণ পোৱা হ'ল, নেজেল বন পোৱা হ'ল, নাখুনবিলাক পোৱা হ'ল, দাঁতবিলাক চব পোৱা হ'ল। কোনো ইণ্ডিকেশ্যন নাই আমাৰ অকণমান ইনিচিয়েলি কিবা আছিলে ফেয়াৰ কি মে বি পচিং হ'ব পাৰে, বাট কোনো চাৰ্কামষ্টেঞ্চিয়েল এভিডেন্স নাই, একো নাই, চব বস্তু পোৱা হ'ল। হৰ্ণ ৰিকভাৰী হ'ল। হৰ্ণ ইনফেক্ট আমি আপোনাক এতিয়া দেখুৱাই দিম, আপুনি চাব পাৰিব। বাকীখিনি বস্তু যিবিলাক ৰিকভাৰ হৈছে, তো এইবিলাক চাই পিনে আমি এতিয়া আৰামতে ক'ব পাৰিম কি এইটো এটা প্ৰাকৃতিক নেচাৰেল ডেথ। আচলতে কাৰ্কাছ যে আমি দেখিছোঁ, কাৰ্কাছ কণ্ডিশ্যন ওপৰত একেবাৰে around 3 to 5 days veterinarian और हमारे assessment আছে around 3 to 5 days old carcass হ'ব। বেলেগ গৰৰ লগত লাগা সম্ভাৱনা আছে? সম্ভাৱনা আছে, ষ্টাফ ৰিপৰ্ট কৰিছে, বাট কনফাৰ্ম লোকে আমি ক'ব নোৱাৰিম, বাট মোটামুটি ইনফাইটিঙৰ কেছি হয়। ছাৰ, ৰাষ্ট্ৰীয় উদ্যানখনত কিন্তু এটাৰ পিছত এটা গড় নেচাৰেল ডেথ হয়, প্ৰাকৃতিক ডেথ হয়, কোনো ইয়াত প্ৰব্লেম নাই, এইটো হৈ থাকে। বিগত সময়ছোৱাত জন্ম লৈছে এইটো বিগত সময়ছোৱাত কেইবাটাও মানে এটা হৈছে ভূঞা পৰা হ'ল, চ' আমাৰ ইমান প্ৰব্লেমৰ কথা নাই। এতিয়া আছে, এতিয়া আমাৰ যি নতুন ৰাইনো ট্ৰান্সলোকেশ্যনৰ যি কথা আছিলে, এইটো অকণমান ষ্টেত আছে, বিকজ আমাৰ সিকিউৰিটি এছেছমেণ্ট টিম আমাৰ ষ্টাফ ডিফিচিয়েঞ্চিৰ কাৰণে, ষ্টাফৰ কমিৰ কাৰণে আমি এতিয়া আৰম্ভ কৰা নাই নতুন ট্ৰান্সলোকেশ্যন ৰাইনৰ। এই গড়টো কিবা নাম্বাৰ বা নাম কিবা আছে? আমাৰ সম্ভাৱনা আছে, এটা ৰাইনো 18 নামি এটা গড় আছিলে, এইটো হ'ব পাৰে, বিকজ এইটো গড়ত বি এটা কাণ ইয়াৰ মিচিং আছিলে, তো most likely এইটো গড় হ'ব। গড়টো মতা গড় নে মাইকী গড়? মতা, মেল। মানে 2009ত আমাৰ ভেটেনেৰিয়ান বাগৰি কাজিৰঙাৰ পৰা এইটো ট্ৰান্সলোকেট হৈছে। এতিয়া ছাৰ ঘটনাটোক লৈ কি কয়? প্ৰাকৃতিক হয়, একো বেলেগ চব বস্তু ৰিকভাৰ হ'ল, হৰ্ণ ৰিকভাৰ হ'ল, চব নেজেল বোন আমি ওলাই দিলোঁ। এতিয়া প্ৰচেছ কৰাৰ পিছত ট্ৰেজাৰীত জমা হৈ যাব। পাৰা ৰেঞ্জ কালঝাৰ কেম্পৰ পৰা অকণমান 800-900 মিটাৰ দূৰৰ পৰা কাৰ্কাছ আমাৰ হাতী পাৰ্টি ট্ৰেক কৰিছে। আচ্ছা, আজিৰ ভিতৰত? আজি ৰাতিপুৱা 8:30। তিনিজন কৰি চোৰাং চিকাৰীক আটক কৰিছে। নাই, একেবাৰে প্ৰাকৃতিক হয়, যেনেকুৱা মই কৈছোঁ আপোনাক, চবখিনি বস্তু পোৱা হ'ল। এতিয়া আমি আপোনাক চবক দেখুৱাই দিম, তাত এৰেঞ্জ কৰা হৈছে, আপুনি চাই ল'ব। হৰ্ণ, নেজেল বন, নাখুনবিলাক আৰু এইটো দাঁত। ইনফাইটিং বুলি কৈ আছে, কাৰণ মইতো আজি ৰাতিপুৱা খবৰ পালোঁ, আমাৰ ফিল্ড ডাইৰেক্টৰ যেতিয়া ফোন কৰিলে যে এনেকুৱা এটা হৈছে, সম্ভাৱনা হেৰি হ'ব পাৰে, নেচাৰেল ডেথ হ'ব পাৰে, তো মই লগে লগে আহি গ'লোঁ তাৰ পৰা। মই ক'লোঁ অলপ পষ্টমৰ্টম সেইবিলাক অলপ পিছত মই আহি আছোঁ। তো কেতিয়া 10-12মান বজাত পালোঁ চাগে। তো তেতিয়া আমি চালোঁ বস্তুটো, তাতে ফিল্ডত চবেই আছে, তেতিয়া ভেটেৰিয়ান আছিলে, হেৰি আছিলে, আমাৰ গোটেইখিনি ষ্টাফ ফিল্ড ডাইৰেক্টৰ লগত, আৰু হেৰি MMES পৰা মানস মাউজী গান্ধীৰ পৰা মানুহ আহিলে। চ' আমি গোটেইখিনি বস্তু চালোঁ। তাতে তাৰ যিটো দাঁত আৰু হৰ্ণ আৰু যিটো হেৰিবিলাক কি কয় এইটো টুথ কি কয় ফিট যিটো নেইলছবিলাক, এইবিলাক চব গোটেইখিনি আছে। তাৰমানে 12টা নেইলছ ওলাইছে,
4টা 4x3 12টা হ'ব লাগে 12টা ইনটেক্ট আছে সো এভৰিথিং ৱাজ ইনটেক্ট আৰু এইবিলাক সব ৰিকভাৰ হৈছে টু ডিকম্পোজ হৈ আছে এইবিলাক সব লাগি গৈছে কেৰিয়ান বেক্টেৰিয়াবিলাক তাতে অলপ দিন ৰিকভাৰ হৈ যাওক কিন্তু যিটো আমাৰ ৰিকভাৰ কৰা কথা সব আমি ওলাই আনিছোঁ এটা নেজেল বোন সেইটো ওলাই আহিছোঁ মানে হৰ্ন বি ওলাইছোঁ প্লাছ নেজেল বোন ওলাই আহিছোঁ সব বস্তুবিলাক এতিয়া আছে আমাৰ ৰেঞ্জত আছে আপোনালোকে এবাৰ চাব পাৰে যদি হেৰি কৰে এইবিলাক নেচাৰেল ডেথ এইটো কোনো মানে হেৰি নাই আৰু যিটো তেখেতে কৈছে এইটো প্ৰায় 3-4-5 দিন ভিতৰত হৈছে ডেথ নিচিনা লাগিছে তেওঁ আৰু কিবা বয়স মানে ব্ৰেইনৰ বয়স এইটো বাগৰিৰ পৰা অনা আছিলে নেকি সেইটো ওল্ড বা মানে মোৰ দেন কি কয় এইটো মানে ওল্ড হৈ ক'ব লাগিব এনেকুৱা এনেকুৱা गोजोनथाव खौरां बाजाज बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां दावहारु अट' एजेन्सिया बाजाज बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो होगासिनो दं इन्डिपेन्डेन्ट डेनि थाखाय ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार 1 आगस्तनिफ्राय 15 आगस्तसिम होगासिनो दं क'क्राझार दावहारु अट' एजेन्सिया आरो क'क्राझार जिल्लानि सिङाव थानाय काराइगाव दतमा आरो बडगावआवबो 3 आगस्टआव फेस्टिभ आउटलेट गोदानै बेखेवनो थांगासिनो दावहारु अट' एजेन्सि बे गोदानै बेखेवनाय ब्रान्च श'रुमआवबो ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार लानो हागोन बाइक सालायनायाव हमनो थाखाय हेलमेट बेसेन लायालासे बाइगिरिया मोननो हागोन आरो सीट कभार्स बेनि अनगायैबो जाय फाइनान्स लागोन बिथाङा खम डाउन पेमेन्ट होनानै लानो हागोन बायग्रा ग्राहक सुबुंफ्रा दावहारु अट' एजेन्सियाव बाजाज बाइकखौ बायनो सानोब्ला नैबे मबाइल नम्बर 8822018193 आरो 6300399187 आव थोंजों फोनांजाब खालामनो हागोन